মোৰ নাম হৈছে অমৰজ্যোতি দাস আৰু মই বাস্তু এক্সপাৰ্ট আৰু নিউমাৰলজি আৰু এষ্ট্ৰলজি মই চৰ্চা কৰোঁ। ইয়াৰ বাহিৰেও বিভিন্ন মডালিটিজ আছে, কিন্তু সদ্যহতে মই এই তিনিটাৰ ওপৰতে মই কাম কৰি আছোঁ। আৰু এই যি এষ্ট্ৰ ফেয়াৰ পাতিছে, আমাৰ BMSে পাতিছে, এইখন খুব এটা ভাল প্ৰয়াস হৈছে। আৰু আমাৰ যিখিনি স্পিৰিচুৱেল অন্টাৰপ্ৰিনাৰশ্বিপ আছে তেখেতসকলৰ কাৰণে মই ভাবোঁ যে আহিব লগা সময়ত বিভিন্ন ধৰণে এইটো এটা ভাল প্লেটফৰ্ম হ'ব পাৰে। কাৰণ ইয়াত দেখা গৈছে যে আজি যিসকল লোকে এই জেগাত এই এষ্ট্ৰলজি, নিউমাৰলজি বা বাস্তু বা বিভিন্ন হিলিং মডেলিটিজ আছে, গোটেইবোৰ মানুহ কোৱালিফাইড মানুহ আহিছে আৰু বিভিন্ন প্ৰফেশ্যনেল মানুহ আহিছে, ডক্টৰছ, ইঞ্জিনিয়াৰ্ছ, অফিচাৰ্ছ বা বিভিন্ন ধৰণৰ মডেলিজৰ মানুহ আহিছে। আৰু এইটোৱে মই ভাবোঁ যে আমাৰ বৰ্তমান পৰিস্থিতিত যিটো মানুহৰ মানসিক যিটো অস্থিৰতা আছে বা আজিকালি যিবোৰ এডিকশ্যন আছে বা বিভিন্ন ধৰণৰ সমস্যা কিছুমান দেখা দিছে, পাৰিবাৰিক সমস্যাই হওক বা বিভিন্ন ধৰণৰ বিজনেছ আদিৰ সমস্যাই হওক বা মানসিক সন্তুলন আদি বনাই ৰখাৰ কাৰণে মই ভাবোঁ যে এই আধ্যাত্মিকতাইহে আমাক এটা ভাল পৰ্যায়লৈকে লৈ যাব পাৰিব। আৰু এই আধ্যাত্মিকতাৰ কাৰণে এইবোৰ আমি প্ৰশিক্ষণৰ ব্যৱস্থা আছে। আৰু লগতে আমি টাইম টু টাইম ইয়াৰ এনেকুৱা ধৰণৰ যিবোৰ এষ্ট্ৰ ফেয়াৰ আজি ইয়াতে উদ্যোক্তাসকলে যে অনুষ্ঠিত কৰিলে, ইয়াত বিভিন্ন সংখ্যক লোক আহিছে, বেছিভাগ লোক আমি নতুন লোক পাইছোঁ। চ' এটা খুব এটা ভাল এটা আমাৰ এক্সপিৰিয়েঞ্চ এটা হৈছে। মই আশা ৰাখিছোঁ যে আগলৈকে তেনেকৈ তেখেতসকলে ব্যৱস্থা কৰিব আৰু তেখেতসকলৰ সমস্যাসমূহ লৈ আমাৰ ওচৰত আহিছে বা আমিও কিছুমান নতুন এক্সপাৰ্ট লগ পাইছোঁ যিসকলে বিভিন্ন নতুন নতুন ফিল্ডত কাম কৰি আছে। বা আমাৰ অসমৰে কিছুমান লুপ্ত কিছুমান বিদ্যা আছিলে, যেনেকৈ কউৰীৰ ওপৰত আছে, যে এনেকুৱা ধৰণৰ বস্তু লৈও মানুহ ইয়ালৈকে আহিছে, যিসকল এক্সপাৰ্ট আহিছে। আৰু মই ব্যক্তিগতভাৱে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আৰু ভাৰতবৰ্ষৰ বাহিৰতো দীৰ্ঘদিন ধৰি মই প্ৰায় 20-21 বছৰ হৈছে মোৰ এই বাস্তু শাস্ত্ৰত ইয়াৰ ওপৰত মই কাম কৰি আছোঁ। আৰু মই কনচালটেশ্যন, অনলাইন কনচালটেশ্যনো থাকে বা অফলাইনো আমাৰ হয়। মোৰ অফিচ হৈছে ভেটাপাৰা, চন্দ্ৰ চৌধুৰী পথ। মোৰ নিজা ঘৰতে মোৰ তাৰ ব্যৱস্থা আছে। আৰু মই আশা ৰাখিছোঁ যে এনেকুৱা ধৰণৰ যিবোৰ আমাৰ স্পিৰিচুৱেলিটি, যিখিনি আমাৰ প্ৰকৃত অৰ্থত যিখিনি আছে, এইখিনি আমাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ বাস্তুৰ ক্ষেত্ৰত মই এটা ক'ব বিচাৰিছোঁ, মানুহে বহুত টকা খৰচ কৰি ঘৰটো বান্ধে, কিন্তু বান্ধাৰ পিছতে বিভিন্ন ধৰণৰ সমস্যা হৈ যায়। আমাৰ অসমীয়াত আগতে আছে যে জুই পানী যদি সঠিক দিশত থাকে তেতিয়াহ'লে আমাৰ জুই পানীৰ যিটো সঞ্চাৰে আমাৰ ঘৰৰ এটা ভাল পৰিৱেশ সৃষ্টি কৰিব পাৰে। আমাৰ পুৰণি কালৰ যিবোৰ আমাৰ ঘৰ আছিলে, তাত নিশ্চয় আমি জানিব পাৰোঁ যে তাতে এখন চোতাল আছিলে, কিন্তু কালক্ৰমত আজিকালি আমাৰ চোতালখন নাইকিয়া হৈ গ'ল। আৰু এই চোতালখন নাইকিয়া হোৱাৰ পৰা আমাৰ যথেষ্ট ধৰণৰ অসুবিধা সৃষ্টি হৈছে। আৰু এইটোকে কয় ব্ৰহ্মস্থান। আমাৰ মৰণা মাৰিছিলে আগতে চোতালত, বা এই ধৰণৰ আমি তুলসী পুলি ৰুইছিলোঁ, আমি বিভিন্ন ধৰণৰ আমাৰ বাৰী আছিলে, তাত বিভিন্ন ধৰণৰ ফল মূলৰ গছ আছিলে, আপুৰুগীয়া গছ আছিলে। এতিয়া কি হৈছে যে আমি যধে মধে কিছুমান কাম কৰিবলৈ গৈ আমাৰ কিছুমান অসুবিধাৰ সন্মুখীন হৈছোঁ আমি। আৰু এতিয়া চাইণ্টিফিক হিচাপত দেখা গৈছে যে জাৰ্মানৰ চাইণ্টিষ্টসকলে এটা বস্তু উদ্ভাৱন কৰিছে, যিটোলৈ মই নিজেও কাম কৰি আছোঁ। আৰু মই বিভিন্ন অনুষ্ঠানত এই সম্পৰ্কে মই উচ্চ মানদণ্ডৰ প্ৰশিক্ষণ লৈছোঁ। আৰু নৰ্থ ইষ্টত ময়ে আছোঁ এইটোৰ ওপৰত। এইটো হৈছে জিঅ'পেথিক ষ্ট্ৰেছ। জিঅ'পেথিক ষ্ট্ৰেছ এনেকুৱা এটা বস্তু, এই ষ্ট্ৰেছে মানুহৰ ঘৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু এইটো হৈছে এনাৰ্জি। গোটেই আপোনালোকে নিশ্চয় জানে যে আমি কেতিয়াও মানে শক্তি বা আমাৰ বিজ্ঞানীৰ সূত্ৰই কৈ গৈছে, আমি কেতিয়াও এনাৰ্জি কেতিয়াও আমি ডেষ্ট্ৰয় কৰিব নোৱাৰোঁ বা ধ্বংস কৰিব নোৱাৰোঁ, কিন্তু এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈকে নিব পাৰোঁ। চ' সেই হিচাপে আমি এই এনাৰ্জিসমূহে আমাক বিভিন্ন সময়ত অসুবিধাত পেলায়। আৰু ইয়াতে আমাৰ জিঅ'পেথিক ষ্ট্ৰেছ আছে।
আপোনালোকে নিশ্চয় দেখিছে যে কিছুমান ঠাইত প্ৰায় এটা ঠাইত মানুহৰ এক্সিডেণ্ট হৈ থাকে, প্ৰায় কিছুমান ঠাইত সমস্যা হৈ থাকে, প্ৰায় এটা ঘৰত বহুত সমস্যা হৈ থাকে। বহুতে ভাবে যে এইবোৰ ভূত প্ৰেত কিবা এনেকুৱা বা ইয়াতে এটা মন্দিৰ বনাই দিয়ে, কিন্তু আচলতে সেইটো হৈছে জিঅ'পেথিক ষ্ট্ৰেছৰ কাৰণে হয়। আৰু এই জিঅ'পেথিক ষ্ট্ৰেছ মেনেজমেণ্ট আছে আৰু এইটোত বিভিন্ন চাইণ্টিষ্টসকলেই কাম কৰি আছে। আৰু ইয়াৰ কাৰণে আমিও সৰুকৈ হ'লেও আমি এই পৰ্যায়ত কাম কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা লোকসকলেও আৰামো পাইছে। তেনেকুৱা এই গোটেইখিনি প্ৰডাক্টখিনি আমাৰ বিশেষকৈ এইটো হৈছে আমাৰ গোমতী চক্ৰ। এই গোমতী চক্ৰটো খুব পবিত্ৰ বস্তু আৰু আমাৰ বাস্তুশাস্ত্ৰত ইয়াক ইউজ কৰা হয়, এষ্ট্ৰলজিটো ইউজ কৰা হয়। আৰু বাস্তুশাস্ত্ৰৰ কাৰণে যিবোৰ আমাৰ এণ্ট্ৰেঞ্চৰ দৰ্জা আছে বা বিভিন্ন ঠাই আছে, নিগেটিভ এনাৰ্জিবিলাক আমি উৰ্জাত বান কৰাৰ কাৰণে এইটো ব্যৱহাৰ কৰোঁ। ইয়াতে বিভিন্ন ক্ৰিষ্টেল আছে, বিশেষকৈ আমাৰ ফিৰোজা আছে, ইয়াতে বিভিন্ন ধৰণৰ আমাৰ ক্ৰিষ্টেল আছে, গ্ৰীণ এভেঞ্চুৰিন আছে, পাইৰাইট আছে, তাৰপিছতে এইটো হৈছে পাইৰাইট, এইটো পেৰুৰ পৰা অনা পাইৰাইট। এইবিলাকৰ আমি নৰ্থ ইষ্টত ৰাখিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ উৰ্জা শক্তি আমাৰ ঘৰত প্ৰদান কৰে। এইবোৰ হৈছে আমাৰ বাস্তু অইল। এইবোৰ অইলবিলাক আমাৰ বিভিন্ন দিশত লগাব লাগে, লগালে সহজতে আচলতে মানুহজনে নিজেই লগাব পাৰে, এইটো একেবাৰে সহজত হৈ যায়। আৰু এইটোক কোৱা হয় এৰমা বাস্তু বুলি কয়। চ' এইটো অইলেদি আমাৰ প্ৰায় 10 বছৰলৈকে বা 15 বছৰলৈকে আমাৰ এক্টিভ হৈ থাকে। আৰু ইয়াতে আমি কিছুমান ৰুদ্ৰাক্সৰ ব্যৱস্থা কৰিছোঁ। এইবোৰ বিশেষকৈ নেপালৰ পৰা অহা ৰুদ্ৰাক্স, আৰু এই ৰুদ্ৰাক্সবিলাকৰ দ্বাৰাও আমি বিভিন্ন বাস্তুৰ সমস্যা আমি সমাধান কৰোঁ। বিশেষকৈ এই যথেষ্ট উৰ্জাবান বাস্তু, আৰু এইবোৰ প্ৰাইচো বেছি নহয়। আৰু ইয়াতে এটা বস্তু আপোনালোকে নিশ্চয় দেখিছে যে এইটো কয় অৰা বুষ্টাৰ। এইটোৰ দাম একেবাৰে কম, কিন্তু কাম বহুত বেছি। এইটো বেছি দামৰ নহয়, মানে বহুত কম দামতে পায় এইটো। আৰু এইটো লগত ৰাখিলে কি হয়, আজিকালি যিটো ইলেক্ট্ৰমেগনেটিক ফিল্ড আছে আমাৰ, মোবাইলবিলাক আমি ইউজ কৰোঁ বা বিভিন্ন ধৰণৰ বস্তু ইউজ কৰোঁ, এইটোৱে আমাক প্ৰটেকশ্যন দিয়ে আৰু ৰাতি খুব ভালভাৱে টোপনি অহাটো সহায় কৰে। আৰু এইডাল হৈছে, মই তেতিয়া কৈ আছিলোঁ যে এইডাল হৈছে জিঅ'পেথিক ষ্ট্ৰেছ ৰড ৰিমুভেল ৰড। মানুহ দেখা যায় যে কিছুমান ঘৰত পাৰ্টিকুলাৰ জেগা এটাত খোলে মানুহ বেমাৰ হয় বা দীৰ্ঘদিন ধৰি বেমাৰ চলি থাকে। তো তাত এই ৰডডাল ৰাখি দিলেই এই জিঅ'পেথিক ষ্ট্ৰেছটো নিউট্ৰেলাইজ কৰিব। অৱশ্যে এডাল ৰডেৰে নহ'ব, তেনেকুৱা ধৰণৰ লাগিব। আৰু এইটো হৈছে ড'ৰ বুষ্টাৰ। এই ড'ৰ বুষ্টাৰটো আমাৰ ঘৰৰ যিবিলাক মুখ্য দৰ্জা আছে, দৰ্জাৰ এডাল লগাব লাগে। তেতিয়া আমাৰ ইয়াৰ ভিতৰত বিশেষকৈ ক্ৰিষ্টেল আছে, কিছুমান আমাৰ হাৰ্বছ আছে, আৰু ইয়াতে কিছুমান মন্ত্ৰ শক্তি আছে। আৰু এইটো আপোনালোকে নিশ্চয় দেখিছে, এইটো কয় আমাৰ ফিটকিৰি বুলি কয়। এইটো পিংক কালাৰৰ ফিটকিৰি, এইটো আমি বাস্তুত ব্যৱহাৰ কৰোঁ। আৰু লগতে এইটো হৈছে আমাৰ ভোম যন্ত্ৰ। এইটো আমাৰ ডক্টৰ সহস্ৰবুদ্ধ ছাৰে এইটো উদ্ভাৱন কৰিছে। তেখেতে IITৰ এক্সপাৰ্ট আছিলে, আৰু তেখেতে এইটো কৰিছে যে দক্ষিণমুখী যিবোৰ আমাৰ ঘৰ আছে, দক্ষিণমুখী ঘৰত এইটো যন্ত্ৰটো লগালে যথেষ্ট পৰিমাণে ভাল ফল পোৱা যায়। এইটো হৈছে আমাৰ এটা পিৰামিড যন্ত্ৰ, যিটো আমি নৰ্থত ৰাখিব লাগে। আৰু এইটো ৰাখিলে আমাৰ ঘৰত থকা নকাৰাত্মক যিটো উৰ্জা আছে, উৰ্জাবিলাক নাইকিয়া হৈ যায়। যথেষ্টখিনি ক্ষেত্ৰত এইটো কাম কৰে। আৰু বিশেষকৈ এই বস্তুখিনিয়ে আমাৰ এটা পজিটিভ এটা এনাৰ্জি আমাৰ হাতত দি থৈ দিয়ে। আৰু এইটো নিশ্চয় আপোনালোকে দেখিছে, এইটো এটা স্প্ৰে, এইটো পজিটিভ স্প্ৰে এটা। মই এতিয়া আপোনাক দেখুৱাই আছোঁ। ইটো মাৰি মাৰি দিয়াৰ লগে লগে এটা খুব সুন্দৰ সুগন্ধি ওলাইছে। বহুত সময়ত দেখা যায় যে ধূপৰ যিটো আমাৰ হেৰি আছে, ধোঁৱা আছে, এই ধোঁৱাটোৱে বহুত ক্ষতিকাৰক বুলি কয়। কিন্তু এইটো বস্তুটো আমাৰ কাশী বিশ্বনাথে এইটো ৰিচাৰ্চ কৰি উলিয়াইছে আমাৰ তেখেতে, ডক্টৰ কুঁৱৰ চাহানীয়ে। আৰু এইটোৰ জৰিয়তে ইয়াতে যথেষ্টখিনি এটা পজিটিভ, আমি খালি এটা ছিংগল স্প্ৰে কৰিব লাগে। এটা বটল বহুত দিন যায় আচলতে, দামো কম যথেষ্ট। চ' এইখিনি আমাৰ বস্তু আছে। আৰু আপোনালোকে এটা নিশ্চয় জানে যে এইটো এটা আমাৰ পাম ষ্ট'ন এটা আছে, এইটো কয় চুগনাইট বুলি কয়। এই চুগনাইটৰ এইটো লগত ৰাখিলে আমাৰ নিগেটিভ এনাৰ্জি প্লাছ আমাৰ যিটো মোবাইল বা আদিৰ পৰা আৰম্ভ কৰি যি শক্তি আছে বা ইলেক্ট্ৰিকৰ পৰা যি
আমাক ক্ষতি কৰিব পৰা শক্তি আছে এইটোৰ পৰা আমি ৰক্ষা পাব পাৰোঁ এইটো অলৰেডি টেষ্টেড হৈ থাকে আচলতে এইখিনিয়ে আপোনালোকক জনাবলগীয়া ইয়াৰ বাহিৰে আমাৰ বহুত বস্তু আছে আমি টাইম টু টাইম আপোনালোকক জনাই থাকিম